হে গাইজ গুড ইভিনিং জনাইছোঁ সকলোকে পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আহি গ'লোঁ মই পাকঘৰত ভাত পানী বনাবলৈ। আৰু যিহেতু আমাৰ মা কামাখ্যাৰ অম্বুবাচী মেলাৰ কথা আমি সকলোৱে জানোৱেই, আৰমতি চোৱা লগা বুলি কয়। চোৱা ভাঙা দিনাখনৰ ভিডিঅ' আছিলে এইটো, কিন্তু এডিট কৰি মাত্ৰ আপোনালোকৰ মাজলৈ দিব পৰা নাছিলোঁ। আজি অকণমান টাইম পালোঁ, সেইকাৰণে দি দিলোঁ। আৰু ইফালে এইদিনাখন লাষ্টৰ দিনাখন পূৰা ঘৰ দুৱাৰ চাফা কৰে আৰু কাপোৰ কানি ধুৱে, বাচন বৰ্তন ধুৱে, চাফ চিকুণ কৰি ৰাখে। আৰু তাৰপিছতে ৰাতি মাছ মাংসৰে ভাত এসাঁজ খাই বুলি কয়। সেইকাৰণে মাংস আনিলোঁ আৰু মই মাংস আনি কিনি এতিয়া মই ধুনীয়াকৈ বনাম। মাংসখিনি নবনোৱাৰ আগতে মই এতিয়া ঠাণ্ডা অকণমান খাই লওঁ, যিহেতু মই চাহ খোৱা বন্ধ কৰিছোঁ ন, সেইকাৰণে ঠাণ্ডাটো অকণমান খাই দিম, তাৰপিছত কামত লাগোঁগৈ। আৰু ইফালে কেৰাহী এখন পাতি দিছোঁ, তাতে তেল গৰম হ'ব দিছিলোঁ আৰু পিঁয়াজটো অলপ বেছিকৈ কাটিছোঁ আৰু জলকীয়া দুটামান টুকুৰা কৰি দিছোঁ। তাৰপিছত মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। 1-2 মিনিট সময় পিঁয়াজখিনি ভজাৰ পিছত ৰংটো পূৰা সলনি হৈ গৈছে আৰু ইয়াতে মই আদা নহৰুখিনি দি দিছোঁ বাৰু। দি দিয়াৰ পিছত এতিয়া 1 মিনিট সময় ধুনীয়াকৈ ভাজি থাকিম, যেতিয়ালৈকে আদা নহৰু কেঁচা গন্ধ ভাৱটো নাযায় তেতিয়ালৈকে। অৱশেষত 1.5 মিনিট সময় ভজাৰ পিছত হৈ গৈছে মোৰ, আৰু গেছটো বন্ধ কৰি দিলোঁ। কৰাৰ পিছত এতিয়া তেলটোৰ পৰা পিঁয়াজখিনি ভাজি থোৱা পিঁয়াজখিনি উলিয়াই ল'ম, মিক্সি এটা জাৰত ভৰাই ল'ম, যিহেতু মই বটিম পিঁয়াজখিনি। সেইকাৰণে যিহেতু মই এখন হাতত কেমেৰাটো লৈ আছোঁ, আনখন হাতেদি কামটো কৰি আছোঁ, সেইকাৰণে অকণমান দিগদাৰ হৈছে, আপোনালোকে ইগন'ৰ কৰি ল'ব। আৰু গোটেইখিনি পিঁয়াজ মই ভৰাই দিলোঁ। দিয়াৰ পিছত এতিয়া মই মিক্সিৰ জাৰত বটি ল'ম পিঁয়াজখিনি। আৰু ইফালে ইমান ধুনীয়া মিহি হৈছে চাওকচোন, আৰু গন্ধটো কি ক'বা, ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয়। আৰু ইফালে মই মাংসটো ভাজা আৰম্ভ কৰি দিছোঁৱেই, কিন্তু ভিডিঅ'টো কৰা নহ'ল, যিহেতু লাইনটো নাই, কাৰেণ্ট নাই, বহুত বেছি দিগদাৰ দিছে। আৰু ইফালে কেৰাহীটো অকণমান সৰু হৈ গ'ল, সেইকাৰণে জুইত বনোৱা কেৰাহীটো লৈ ল'লোঁ। লোৱাৰ পিছত ইয়াতে বনালোঁ। কেৰাহীটো অকণমান লেতেৰা হৈছে, আপোনালোকে ইগন'ৰ কৰি ল'ব দেই। আৰু ইয়াতে মই দিছোঁ নিমখ আৰু হালধি, তাৰপিছত তেজপাত দুখিলা, আৰু গোটেইখিনি বস্তু মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু জুইটো একেবাৰে কমাই থৈছোঁ, বহুত বেছি জুই দিব নালাগে, কাৰণ দৈ যাব পাৰে ন। আৰু ইফালে মই বটি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ ইয়াতে দি দিম। এনেকৈ কৰিলে গ্ৰেভি ছিষ্টেম হয়, বেছি পানী দিবলগীয়া নহয় আৰু খাবলৈ বহুত বেছি ভাল হয়। আৰু এতিয়া মই গোটেইখিনি দিয়াৰ পিছত পূৰা মাংসটোৰ লগত মিক্স কৰি আছোঁ, হেতাখনেদি এনেদৰে মিক্স কৰি ল'ব। আৰু ইফালে মই মছলা দিছোঁ, চিকেন মছলা, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, আৰু গৰম মছলা আৰু ধনিয়া পাউডাৰ, গোটেইখিনি বস্তু দিয়াৰ পিছত মই পূৰা মাংসটোৰ লগত গোটেইখিনি বস্তু ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু ইফালে জুইটো একেবাৰে ল' কৰি থৈছোঁ, নহ'লে একেবাৰে দৈ যাব যে, সেইকাৰণে পূৰা ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু অলপ সময় ভজাৰ পিছত কালাৰটো চাওকচোন, ইমান ধুনীয়া লাগিছে কালাৰটো, আৰু গন্ধটো ইমান বেছি মজা লাগিছে নহয়, খাবলৈ আজি বহুত বেছি মজা হ'ব। আৰু বিলাহী কাটি থৈ দিছিলোঁ, তাৰপিছত গোটেইখিনি বিলাহী মই দি দিলোঁ। দিয়াৰ পিছত আৰু মাংসটোৰ লগত পূৰা উল্টা পাল্টাকৈ আৰু মিক্স কৰি লৈছোঁ। আৰু ইফালে কাৰেণ্টটো আহি গ'ল। কাৰেণ্টটো আহি যোৱাৰ লগে লগে কালাৰটো অলপ বেলেগহেন দেখিছে চাওকচোন। আৰু ইফালে বিলাহীটো পূৰা মিক্স কৰাৰ পিছত অকণমান সিজিব ধৰিছে, তথাপিও মই এতিয়া ডাবাটো আঁড়াল দি থ'ম আৰু সোনকালে সিজিব। গেছৰ জুইটো একেবাৰে ল' কৰি থৈ দিব দেই, নহ'লে গোটেই মাহখন জ্বলি যাব, খাব নোৱাৰা হৈ যাব। বিলাহীখিনি সিজি যোৱালৈকে তেতিয়ালৈকে মই আম কেইটামান কাটি লওঁ, যিহেতু মাহঁতে খাম বুলি কৈছে, সেইকাৰণে 3টা আম লৈছোঁ। আৰু এইটো গড়ৰে নহয় দেই, কিনা আম হয়। আৰু গড়ত আছে বহুত কেইজোপা, কিন্তু বান্দৰে খাই শেষ কৰি পেলাইছে, আৰু বান্দৰৰ কাৰণে আমি খাবই নাপাম, গম পাইছেনে, কিনি খাবলগীয়া হৈছে। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই কমেণ্ট এটা কৰি জনাব দেই। আৰু গৰম কেনেকুৱা বাৰু আপোনালোকৰ পিনে? তামাম গৰম দিছে ইয়াতে, কি ক'ম আৰু, উপায় নাই। ঠাণ্ডা দিনতে ভাল কিজানি বেছিভাগে, আৰু গৰম দিনটোতো মানুহৰ একেবাৰে অৱস্থা বেয়া হৈ যায় ন। আৰু যি কি নহওক বাৰু। আৰু ইফালে মই পূৰা আমটো পটপটকৈ কাটিয়ে আছোঁ, শেষ হোৱা নাই, এটা পৰি গ'ল। নৰসো কাটিছোঁ অকণমান। আৰু ইফালে মই হাতটো ধুই লৈছোঁ, আৰু মাংসখিনি অকণমান লাৰি দিওঁ। চাওকচোন, দৈ যোৱা নাই অকণো, যিহেতু জুইটো একেবাৰে ল' কৰি থৈ দিছোঁ। আৰু ইফালে বিলাহীখিনিও সিজি গৈছে। সিজি যোৱাৰ পিছতে মই ইয়াতে দি কাটি থোৱা আলু কেইটুকুৰামান কাটিছিলোঁ, তো ধুনীয়াকৈ মিক্স কৰি দিলোঁ। আৰু উল্টা পাল্টা কৰি কিনি আকৌ মই ডাবাৰটো আঁড়াল দিম। আঁড়াল দিয়াৰ পিছত জুইটো একেবাৰে ল' কৰি থৈ দিম। অলপ সময় এনেকৈ বনাই থাকিম, তেতিয়ালৈকে আলুখিনি সিজোৱালৈকে তেতিয়া মই ধুনীয়াকৈ পেট পূজাখিনি কৰি ল'ম। এতিয়া আমটো কাটিছিলোঁৱে মই, আৰু মাহঁতকো দিলোঁ, আৰু ময়ো খাই আছোঁ অকলে। কেনেকুৱা লাগিছে ইমান মজা লাগিছে, কি ক'ম। বিৰাট বেছি টেষ্টি লাগিছে, আৰু কি ক'ম, আপোনালোকৰ খবৰ পাতি ভালনে বাৰু? কমেণ্ট এটা কৰি জনাব দেই।
কেতিয়াবা ভিডিঅ'টো ইমান লং হৈছে ন, আজিৰ ভিডিঅ'টো বহুত বেছি লং ভিডিঅ' হয়। আপোনালোকৰ কিজানি আমনিয়ে লাগিছে নহয় দেই বাৰু, একো নাই বাৰু, অলপ মানে হেৰি কৰি ল'ব। তাৰপিছত মই পানী দিলোঁ, কিন্তু পানী দিওঁতে মানে মাংসত মানে পানী দিওঁতে মানে ভিডিঅ'টো কৰা নহ'ল, পাহৰি গ'লোঁ। আৰু ইফালে কাৰেণ্টটো আকৌ মাজতে গ'ল যে, সেইকাৰণে। আৰু চাওকচোন মাংসটোৰ কালাৰ আৰু কি গ্ৰেভি হৈ গৈছে, ইমান ধুনীয়া। লাষ্টত বাংলা ধনিয়া অকণমান দি দিছোঁ, হৈ গ'ল এতিয়া মোৰ মাংস বনোৱা। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ